পাৰিব সায়েন্স আৰ্টছ নাথাকিব কেৰিকুলামলৈকে আমি যাম এতিয়া নেক্সটত সায়েন্স আৰ্ট নাথাকিব সাবজেক্টহে থাকিব যে তুমি কি পঢ়িছা মই ফিজিক্স কেমিষ্ট্ৰি লগত মিউজিক পঢ়িছো তুমি কি পঢ়িছা বোলে মই ৰাজনীতি বিজ্ঞান অৰ্থবিজ্ঞান পঢ়িছো লগত মই বায়োলজি পঢ়িছো যাৰ মেডিকেল পঢ়িব ইচ্ছা সি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পঢ়িব যাৰ ইঞ্জিনিয়াৰিং যাব পৰীক্ষা সি ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ পঢ়িব আৰু যাৰ বোলে নহয় মই পিছত কি কৰিম ডিসিশন লম সি যিকোনো সাবজেক্ট পঢ়িব পাৰিব সেইকাৰণে এতিয়া ৰিজাল্টত সায়েন্সৰ বুলি এটা ৰিজাল্ট আৰ্টছৰ বুলি ৰিজাল্ট এটা নাথাকে সব সাবজেক্ট বেস হ'ব আৰু সাবজেক্ট বদলাইও দিব পাৰিব মই মেট্ৰিকত এই তিনটা সাবজেক্ট ললো 12ত মই এই তিনটাহে পঢ়িম কিন্তু এইবিলাক আহি থাকিব আজি কেবিনেটে এইখিনি লোৱা নাই আজি আমি বিগিনিংটো কৰিলো ষ্ট্ৰাকচাৰটো আৰম্ভ কৰিলো কাৰণ আগতে অসমত ষ্ট্ৰাকচাৰটো আছিল কেজি নাৰ্সাৰী প্ৰাথমিক মধ্য ইংৰাজী হাই স্কুল উচ্চতৰ মাধ্যমিক আজি আমি ফাৰ্স্ট ষ্টেজত সোমালো যে ষ্ট্ৰাকচাৰটো নটিফাই কৰি দিলো ফাউণ্ডেশ্যনত ভাষা আহি যাব 23ৰ 1 এপ্ৰিলৰ পৰা ভাষাটো কৰাৰ বাবে প্ৰথম পেডাগগী আহিব কিতাপ আহিব তাৰ পিছত স্কুলত যাব লাগিব যে কিমান স্কুলে এটো লব খুজে স্কুল বিলাকক দিব লাগিব বহুত স্কুলত আমি কম যে নহয় আপোনালোকে মিছিং পঢ়ক তেওঁলোকে ক'ব ন মই অসমীয়াহে আমি পঢ়িব খুজো সেইখিনি আকৌ স্কুলৰ পৰা উইলিংলেছ লব লাগিব কিন্তু প্ৰথম তাৰ আগতে কিতাপটো বনিব লাগিব যদি মিছিং ৰাভাৰ কিতাপখনটো বনিব লাগিব বড়োৰ কিতাপখন বনিব লাগিব এই গোটেই বছৰটো পেডাগগী বনোৱাৰ কামত আমি নিজক বিনিয়োগ কৰিম বাট এবছৰত ধন্য হৈ ক'ব নোৱাৰো আমি এটা অভিলাষী লৈছো কিন্তু অকল 22 জনটোৱে লৈছো কাৰণ 23ৰ 1 এপ্ৰিলতটো পেডাগগী ইন্ট্ৰোডিউসে হ'ব কিন্তু শিক্ষা বিভাগে 2 বছৰ বিচাৰিছে আমি কেবিনেটে আজি এবছৰ দি কৈছো যে যদি নোৱাৰে এবছৰ এক্সটেনশন ল'ব হাই স্কুল শিক্ষান্ত পৰীক্ষাটো কি প্ৰক্ৰিয়া হ'ব পাৰে এতিয়া আজি ষ্ট্ৰাকচাৰটো হৈ গ'ল পাঠ্যক্ৰম আহিব পাঠ্যক্ৰমৰ পিছতহে মেট্ৰিক হাই সেকেন্ডাৰী একলগ হ'ব তাৰমানে ইট উইল হেভ আনাদাৰ 3 ইয়াৰ্স এইবিলাক সব বছৰে বছৰে গৈ গৈ 2034 চনতহে পূৰ্ণাংগ আমি দেখা পাম চৰকাৰৰ ফালৰ পৰা কোনো বাধা নাই চৰকাৰৰ কোভিড কোনো ৰেষ্ট্ৰিকশন এতিয়া কোনো বিষয়ত নাই